মই যাব ওলাইছোঁ আমাৰ কমাৰগাঁও মহাবিদ্যালয়লৈ। ৰাস্তাটোৰ চাৰিওফালে পথাৰ, কোনোবাই যদি হাল বাই আছে, কোনোবাই ৰুই আছে। দেখি বৰ ভাল লাগিছে, কিন্তু আমাৰ ৰাস্তাটো দেখিছে ইমান বোকা, সেইকাৰণে দেউতাই স্কুটিখন দাদাৰ ঘৰলৈকে আগবঢ়াই দিছে। তো হেল্ল' গাইজ, মই এতিয়া পূজাক পঠাবলৈ আহিছোঁ। মই মানে স্কুটি লৈ আহিছোঁ। এতিয়া ফুটনিটা মাৰি দিছোঁ আৰু দেই মানে শকত হয় নেকি? ৰাস্তাৰ পৰিৱেশটো ভাল আছিল, সেইকাৰণে ভিডিঅ' কৰিবলৈ পূজাক দিছিলোঁ, কিন্তু নোৱাৰিলে দেখিছেনে। ফাইনেলি কমাৰগাঁও মহাবিদ্যালয় পাই গ'লোহি। এইখন হ'ল নতুনকৈ নিৰ্মাণ কৰা গেট। ধুনীয়া লাগিছে নহয়নে? এয়া ভিতৰৰ চোৱা, সোমাই এয়া দেখিবই। এয়া হ'ল ব্যায়ামাগাৰ, জিম আছে, য়োগা চেণ্টাৰ আছে। কেনে পানী খাব হ'লে এইটো আমাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ৰুম নে কি কয়? দুয়োজনীয়ে স্মৃতি ৰোমন্থন কৰি কথা পাতি হাঁহি হাঁহি তত নাই। ইফালে এনেকৈ গোটেই কলেজখন চাই আগৰ কথাবোৰ মনত পৰিছিল আৰু দিয়কচোন। এইফালে খিৰিকীত একদম চেহেৰা চোৱাটো একদম ফাৰ্ষ্ট ইয়েৰৰ পৰা 6 ছেমলৈকে থাকিয়ে গ'ল। এয়া আমাৰ কমাৰগাঁও কলেজৰ কেণ্টিন। আৰু এইফালে যে ৰাস্তাটো দেখিছে, এইফালেদি গ'লে মানে ছ'চিয়'লজি, পলিটিকেল, ইকনমিক্স, হিষ্ট্ৰী, আছামিজ সকলোৰে ডিপাৰ্টমেণ্টছবোৰ পায়। আৰু এইখিনিতে হ'ল একদম কমাৰগাঁও কলেজৰ সকলোৰে ফটোগ্ৰাফী কৰা এইডোখৰে মেইন পইণ্ট। মানে ফটো মাৰিবলৈ যোন আহে এইখিনিতে আহে আৰু মানে ষ্টুডেণ্টৰ কথা কৈছোঁ, বেলেগ বাহিৰা মানুহ নহয়। এয়া হ'ল কম্পিউটাৰ ক্লাছ কৰে আৰু এয়া হ'ল ডিজিটেল ক্লাছ ৰুম। এয়া হ'ল কমাৰগাঁও মহাবিদ্যালয়ৰ অফিচ। ইয়াতে প্ৰিন্সিপাল ৰুম আৰু বিভিন্ন ধৰণৰ আৰু ইংলিছ ডিপাৰ্টমেণ্ট, তাৰপৰা আৰু সকলোবোৰ কাম আৰু ইয়াতে কৰা হয়। যিহেতু কমাৰগাঁও মহাবিদ্যালয় 50টা বছৰ অতিক্ৰম কৰিলে, সেই 50টা বছৰৰ জন্ম জয়ন্তী উপলক্ষে সোণালী জয়ন্তী যি পাতা হৈছিল, তাৰ এই প্ৰতিমূৰ্তি বনোৱা হৈছিলে। এইফালে আপোনালোকক দেখুৱাইছোঁ এখন ডাঙৰ ন'টিছ ব'ৰ্ড, আৰু ইয়াৰ ছাইডতে আছে এডুকেশ্যন ডিপাৰ্টমেণ্ট। আৰু এইফালেদি গ'লে লাইব্ৰেৰী পাব। ইয়াত ডিজিটেল লাইব্ৰেৰীও আছে আৰু অফলাইন লাইব্ৰেৰীও আছে। ইয়াত লজিক এণ্ড ফিলচফিৰ ক্লাছ হয় আৰু এডুকেশ্যনৰ প্ৰেক্টিকেল হয়। আৰু ইয়াত শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিও আছে। আৰু তাৰ পিছফালে আছে এয়া আমাৰ মহাবিদ্যালয়ৰ গাৰ্লছ হোষ্টেল। গাৰ্লছ হোষ্টেলৰ সন্মুখতে দেখিব বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, আৰু তাৰ কাষতেই আছে ছাত্ৰীৰ জিৰণি লোৱাৰ ৰুম। মহাবিদ্যালয়খনৰ ভিতৰত অনেক গছ-গছনি আছে। আপোনালোকে হয়তো দেখিছেই। প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ আমাৰ এই কলেজখনক আপোনালোকে কিমান মৰম দিব। মইতো বহুত ভাল পাওঁ এই কলেজখনলৈ আজি গৈছিলোঁ কাৰণে এটা ভিডিঅ' আপোনালোকক কৰি দেখুৱালোঁ আৰু স্মৃতি হিচাপে ৰাখি থ'লোঁ। তাৰপিছতে আমি গ'লোঁ পুবালীহঁতৰ ঘৰলৈ। এয়া এইজনী আমাৰ পুবালী। ओह यार ये कितनी औसम है यार। পুবালীৰ ঘৰত চাহ মিঠাই খাই আমি আকৌ আহি গ'লোঁ কমাৰগাঁও। এয়া কমাৰগাঁও কলেজ তিনিআলি। তাৰপিছত আহিলোঁ আমি কাপোৰৰ বজাৰ কৰিব। পূজাই কিনিছে বাৰু দেই, মই কিনা নাই। তাৰপিছত একদম ঘৰা-ঘৰি আহি ধুনীয়া স্কুটিখন ধুলোঁ, আৰু যিহেতু ৰাস্তাটো বেয়াই জানি আৰু গোটেইখন ঘূৰি মেলি আহি মানে কলেজৰ পৰা আহি পোৱা বহুত দেৰি হ'ল, কিন্তু মই ভিডিঅ'টো শেষ কৰিবলৈ পাহৰি থাকিলোঁ নহয়, কৰা হোৱা নাছিলে। চ' এতিয়া মই ভিডিঅ'টো শেষ কৰিব খুজিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু ভিডিঅ'বোৰ চালে মানে লাইক এটা কৰি থৈ যাব আৰু, বেয়া নালাগে নহয়। আচলতে দোকান কৰি মেলি আৰু কিবাকিবি কৰা, আৰু এখন দোকানত সোমোৱা হ'ল, কিন্তু মই ভিডিঅ' নকৰিলোঁ আৰু ৰাস্তাটো এনেকৈ ভিডিঅ' কৰা নহ'ল। যিহেতু মোৰ পিছত বহিজনী আচলতে পূজাই মোক ভিডিঅ' কৰি নিদিলে, সেইকাৰণে। চ'
বেয়া চাই নাপাব আজিলৈ আহিছোঁ বাই বাই থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'